Hello everyone, welcome back to my another mini vlog. সকলোকে ভোগালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পিনে আমাৰ মেজি জ্বলাবলৈ আৰম্ভ কৰি আছে। ভাইটি খুৰাই মেলি মেজিটো জ্বলালে আৰু আমি সকলোৱে জুইৰ তাপ ল'লোঁ। মেজি জ্বলাই শেষ হোৱাৰ পিছত এইপিনে পেহীয়ে মোক ফুট লগাই দিলে। মেজি জ্বলাই শেষ হোৱাৰ পিছত ডাঙৰে সৰুক আৰু সৰুৱে ডাঙৰক সেৱা কৰাৰ পৰ্বভাগটোতো আছেই, গতিকে সকলোৱে আশীৰ্বাদ লৈছে আৰু এইপিনে সকলোৱে ইজনে সিজনক সেৱা কৰি এইবাৰ পাল পৰিছে মোক সেৱা লৈছে ভণ্টীয়ে আৰু এয়া মোৰ মাজু খুৰীমাৰ ছোৱালী আৰু এইপিনে এয়া হৈছে বাবলি মোৰ পেহীৰ ছোৱালী। তাৰপিছতে খালোঁ একাপ গৰম চাহ আৰু চাহ তাহ খাই লৈ আমি আহিলোঁ ওচৰৰে পেহী এজনীৰ ঘৰলৈ আৰু আমাক ধুনীয়াকৈ খাবলৈ তাত বিহু খাবলৈ ইনভিটেশ্যন দিছিলে। এয়া বিধে বিধে বনাইছে লাড়ু পিঠা বহুত ধুনীয়াকৈ বনাইছে বা আৰু ভণ্টি মিলি। হাই মনীষা বাইদেউ। আয়োজন এইপিনে আমি সকলোৱে লগে ভাগে একাপ ৰঙা চাহ আৰু ধুনীয়াকৈ পিঠা লাড়ু খালোঁ আৰু আপোনালোকে জনাব আপোনালোকৰ বিহুটো কেনেদৰে উদযাপন কৰিলে। এই ফুলপাহৰ নাম কি বুলি জানে আপোনালোকে জনাবচোন আৰু এই ফুলপাহ জেগাই জেগাই কি বুলি কোৱা মোক সেইটোও জনাব। গতিকে আজিৰ দিনটো বাই।